কৰাপশ্যন বুলি কিয় লিখা নাই তাতে? পিএমওৰ ঘৰৰ নামত কোনোবা যদি ইউপিপিএলৰ নেতা কৰ্মীবিলাক আঠানা চাৰে নাও হেৰাফেৰি কৰে লগে লগে দলৰ পৰা ওলাই দিয়া হ'ব, ইয়াক কোনো ৰেহাই দিয়া নহ'ব। কৰাপশ্যন বুলি কিয় লিখা নাই তাতে? জব কাৰ্ডবিলাক ৰাইজক ঘূৰাই নিলে এজন এজন বিচাৰি জেলত ভৰা হ'ব, তাকো ৰেহাই দিয়া নহ'ব। ই GLCC চেয়াৰমেনে হওক, ই DGO হওক, ই BTCৰ কোনোবা ছেক্ৰেটাৰী হওক, প্ৰত্যেকজনকে জেলত ভৰা হ'ব। অতি শীঘ্ৰে জব কাৰ্ড ৰাইজক ঘূৰাই দিয়ক। আমি সহ্য নকৰোঁ। আমাৰ গৰীব মানুহক ঠগাই ঠগ প্ৰবঞ্চনা কৰাটো আমি সহ্য নকৰোঁ। প্ৰটেকশ্যন দিয়াৰ আপুনি চেষ্টা কৰিছে। লেটাৰ বিলাকত আপোনালোকে মেনশ্যন কৰা নাই কৰাপশ্যন বুলি। ইমৰেল আনএথিকেল এক্টিভিটি, দুৰ্নীতিমুক্ত বুলি কথা ক'ব গৈ আছে, এইবিলাক যে মিছা কথা। थाखा फैसा बायलाय फानलाय बेफोर जानो मोना। जों खौसेयैनो मोजां सरकार लाबोनानै बिथाङा मडेल BTC बानायनो होनदोंमोन, हायाखिसै। नाथाय 5 बोसोराव जोङो मडेल BTR बानायनानै भारतनि मानसिफोरखौ सोमोनांहोनांगोन। बिनि थाखाय बिथांमोना थियारि जानो। প্ৰমোদ বড়ো ডাঙৰীয়া, অৱশেষত আপুনি বিশ্ববিখ্যাত হলে। টকাৰ ওপৰত ঘুমাই থকা এই মানুহজন, বেঞ্জামিন নামৰ মানুহজন, UPPLৰ এই মানুহজনে আপোনাক বিশ্ববিখ্যাত কৰিলে। সেই মানুহজনৰ আকাৰ অৱয়ব চাই বহুত পৃথিৱীৰ বিভিন্ন ঠাইত সেই মানুহজন আপুনি বুলিয়ে ভাবিছে, কিন্তু এইটো আপুনি নহয়। এইটো বেঞ্জামিন নামৰ এজন VCDC চেয়াৰমেন UPPL দলৰ, যি টকাৰ ওপৰত শুই আছে। ভাবি চাওক, টকাৰ ওপৰত শুই আছে আৰু টকা উৰি আছে। এনেকুৱা এটা মানসিক স্থিতি পাবৰ কাৰণে আপোনাৰ দল আৰু আপোনাৰ ব্যক্তিসকল কোনটো লেভেলত গৈছে আপুনি এবাৰ ভাবি চাওক। কিন্তু আজিৰ তাৰিখত এই মানুহজনক আপুনি প্ৰটেকশ্যন দিয়াৰহে চেষ্টা কৰিছে। কিদৰে প্ৰটেকশ্যন দিয়াৰ চেষ্টা কৰিছে মই কৈ আছো, কিন্তু তাৰ আগতে মই কওঁ, আপোনাক আজি মনত পেলাই দিব খুজিছো যে মই যে MGNREGA কৰাপশ্যনৰ বিষয়ে মাত মাতিছিলো এসময়ত, মই আপোনাৰ পৰা কি বিচাৰিছিলো? মই আপোনাক কৈছিলো যে ছাৰ, মোক এটা দায়িত্ব দিয়ক যাতে মই BTCৰ পৰা MGNREGAৰ যিটো ৰিফৰ্মেশ্যন, এই ৰিফৰ্মেশ্যনটো কৰিব পাৰো। তেতিয়া আপুনি হাঁহিছিলে আৰু হাঁহি পেলাই কৈছিলে যি হয় হৈ থাকক। এয়া হল প্ৰকৃত স্বৰূপ আছিল, আৰু আজি প্ৰমাণ হল। এই MGNREGA আৰু VCDC আপোনালোকে কি কৰিলে? এজন একেবাৰে অদক্ষ ব্যক্তিক আপোনালোকে দায়িত্ব দি ফেলে গোটেই ডিপাৰ্টমেণ্টটোক বৰবাদ কৰি দিলে। আৰু যেতিয়া মই BPF দল জইন কৰিছিলো, আপোনাৰ চেলা চামুণ্ডাই আহি মোৰ ভিডিঅ'বিলাক, পুৰণা ভিডিঅ'বিলাক প্ৰচাৰ কৰিছিল যে মই MGNREGA কৰাপশ্যনৰ এগেইনষ্টত কি কৈছিলো আৰু মই আপোনাক বিচাৰিছিলো দায়িত্ব, যে MGNREGA ৰিফৰ্মেশ্যন কৰাৰ কাৰণে আপুনি মোক দায়িত্ব দিয়ক। কিন্তু আপুনি মোক কোনো ধৰণৰ দায়িত্ব নিদিলে, আৰু এই MGNREGA গোটেই বিষয়টো কিমান কৰাপ্টেড কৰি পেলালে তাৰ প্ৰমাণ আজি ৰাইজে দেখা পাইছে। আৰু এইবিলাক দেখি মই আপোনাৰ সংগ এৰিছিলো। আপুনি যে এজন দুৰ্নীতিপৰায়ণ এজন ব্যক্তি, তাৰ প্ৰমাণ এনেকৈ হৈছে। কাৰণ এই ব্যক্তিজনৰ ওপৰত আপুনি কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱা নাই, বৰং তাক কেনেকে সুৰক্ষা দিব পাৰি, এই বেঞ্জামিনজনক কেনেকে সুৰক্ষা দিব পাৰি, তাৰ কামত আপুনি নামি দিছে। আপোনাৰ যি 3টা লেটাৰ এতিয়া আপোনালোকে ভাইৰেল কৰি আপোনালোকে ধোৱা তুলসীৰ পাত হ'ব চেষ্টা কৰিছে, সেয়াটো তেনেকে নহয়। আপুনি চাওক, হৰিচিঙা ব্লকৰ যিটো লেটাৰ আছে, এই লেটাৰত কৈছে যে এই মানুহজন ৰেম্পেণ্ট কৰাপশ্যন কৰিছে, আৰু ৰেম্পেণ্ট কৰাপশ্যন কৰিলেতো তাৰ আইনী ব্যৱস্থা ল'ব লাগিব। কিন্তু আপোনালোকৰ যিটো মেইন পেড, চেন্ট্ৰেল কমিটিৰ পেডত কি বুলি লিখিলে? এজ পাৰ দ্য এডভাইচ অফ দ্য ডিষ্ট্ৰিক্ট ডিচিপ্লিনাৰী কমিটি, আৰু আপুনি ৰেফাৰ কৰি দিলে লেটাৰ। কিন্তু তাতে আপোনালোকৰ লেটাৰত কৰাপশ্যন বুলি নিলিখিলে। গভৰ্ণমেণ্টৰ পৰা এটা লেটাৰ ওলালে, গভৰ্ণমেণ্টৰ লেটাৰত আপোনালোকে কি কৰিলে? এই মানুহজনে ইমৰেল আনএথিকেল এক্টিভিটি কৰিছে। কৰাপশ্যন বুলি কিয় লিখা নাই তাতে? কৰাপশ্যন বুলি লিখিলে সেই মানুহজনক কৰাপশ্যনৰ চাৰ্জত কেছ হ'ব। গতিকে আপোনাৰ চৰকাৰত যে কি ইমৰেল এণ্ড আনএথিকেল এক্টিভিটি বুলি চৰকাৰী লেটাৰত লিখি এই মানুহজনক আপোনালোকে প্ৰটেকশ্যন দিয়াৰ আপুনি চেষ্টা কৰিছে। আপুনি অকল কৰাপ্টেড ব্যক্তিক যে আপুনি সুৰক্ষা দিছে, কিহৰ স্বাৰ্থত? ভাগ আপুনিও পাইছে নেকি? এই মানুহজনে যি টকাৰ ওপৰত যে ঘুমাই আছে, এই টকা যে উৰিছে, ইয়াৰ ভাগ কি আপুনিও পাইছে নেকি, যাৰ কাৰণে তাক আপুনি সুৰক্ষা দিয়াৰ স্বাৰ্থত লেটাৰ বিলাকত আপোনালোকে মেনশ্যন কৰা নাই কৰাপশ্যন বুলি? ইমৰেল আনএথিকেল এক্টিভিটি, এইটো কৰাপশ্যন হৈছে। আপুনি স্পষ্টভাৱে কওক এই মানুহজন
কৰিছে আৰু কৰাপশ্যন যেতিয়া কৰিছে তাৰ ওপৰত আইনী ব্যৱস্থা হ'ব আইনী ব্যৱস্থা ল'ম বুলি আপুনি কওক তেতিয়াহে আপুনি আপোনাৰ এই যি ধোৱা তুলসীৰ পাত আপুনি যি ফটা ঢোল বিচাৰি বজাই আছে কৰাপশ্যন নাই কৰা বুলি তেতিয়াহে প্ৰমাণ হ'ব এইখিনি মোৰ আপোনালোক ক'বলগীয়া আজিৰ তাৰিখত আৰু ইয়াতকে ডাঙৰ ঘটনা আপোনাৰ আৰু উন্মোচন হ'ব গৈ আছে আপুনি যি ফটা ঢোল পিটি আছে দুৰ্নীতিমুক্ত বুলি কথা ক'ব গৈ আছে এইবিলাক যে মিছা কথা আপুনি যে এজন মিছলীয়া এই প্ৰমাণ আৰু সোনকালে হ'বলৈ গৈ আছে কি হে দেউ ফুলৰ খেতি দেখোন ধুনীয়া হৈছে পিছে মাটিডোখৰ নিজৰ হ'ল নে নাই মানে এই মানে মাটিৰ পটা পাইছানে নাই ক'ত মাটিৰ পটা দিব হে ইয়াত এখন মৰা হাঁহক পাতি পাৰি হগুৱাৰ নিচিনা কথা হ'ল পটা দিম বুলি ফাঁকি মাৰি ৰঞ্জিকী ৰজা হ'ল এইবাৰ নহ'ব একেবাৰে নহ'ব বুজিছা ফাঁকিবাজৰ ফাঁক ফুক আৰু নচলিব ফাঁকিদাৰক ৰুধিবলৈ জনতাই BPFক ভোট দিব BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ